হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মানে ভিডিঅ'টো ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে। আপোনালোকক দেখাই আছোঁ আজি এঠাইলৈ যাব ওলাইছোঁ। ক'ত যাব ওলাইছোঁ আপোনালোকক বাৰু দেখাই আছোঁ মই। এতিয়া আমি গৈ আছোঁ ডিলাৰলৈ। আজি মানে নতুন গাড়ী এখন অনা হ'ব, সেইবাবে এতিয়া আমি ডিলাৰলৈ গৈ আছোঁ। বাছতে গৈ আছোঁ, বলক আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া ডিলাৰ আহি পাই গ'লোঁ। এতিয়া আমাক বহিব দিছে, কফি আনিব গৈছে। কফি চফি খাই লওঁ আৰু ডিলাৰত আহিছোঁ যেতিয়া। গাড়ীখনো ৰেডি কৰি আছে। ফাইনেলি গাড়ী ৰেডি হৈ গ'ল। এতিয়া ঘৰলৈ যাব লাগে আৰু গাড়ী লৈ ঘৰত যাব লাগে। হ'ব ঠিক আছে। গাড়ী লোৱা হৈ গ'ল। এতিয়া আমি আহিছোঁ গণেশ মন্দিৰ। এতিয়া পূজা কৰি ল'ব লাগিব গাড়ীখন। এইখনেই হৈছে গাড়ী, মহাৰ গাড়ী হৈ গ'ল, টাটা পাঞ্চ। এতিয়া আমি আহিলোঁ নলবাৰীত থকা গণেশ মন্দিৰলৈ। যিহেতু নতুন গাড়ী, সেইবাবে নতুন গাড়ীখন পূজা কৰিব লাগে। এতিয়া গাড়ীখন পৰহিতে পূজা কৰি আছে। নতুন গাড়ী যিহেতু পূজাটো কৰি লোৱাটো বেটাৰ আৰু পূজা কৰি থকা গৈছে এতিয়া। পূজা কৰা হৈ গ'ল। এতিয়া আমি পৰঠা খাব সোমাইছোঁ, গতিকে এখন পৰঠা খাই লওঁ।